নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বিষ্ণুৰ বৰাহ অৱতাৰ। বিষ্ণুৱে বৰাহ অৱতাৰ লৈ কেনেকৈ হিৰণ্যাক্ষক বধ কৰিছিল আৰু বসুমতীক কেনেকৈ উদ্ধাৰ কৰিছিল, এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে। দৰ্শকসকল, আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। মনুষ্য সৃষ্টিৰ বাবে ব্ৰহ্মাৰ আজ্ঞা পাই স্বয়ম্ভুৱ মনু আৰু শতৰূপাই প্ৰথমে ভগৱানৰ তপস্যা আৰম্ভ কৰিলে। 10,000 বছৰৰ তপস্যাৰ অন্তত ঈশ্বৰক তুষ্ট কৰি যেতিয়া তেওঁলোকে মনুষ্য সৃষ্টিৰ বাবে আগবাঢ়িল, তেতিয়া দেখা পালে যে বসুমতী অগাধ জলৰ তলত ডুব গৈ আছে আৰু মনুষ্যৰ বাবে কোনো ঠায়েই নাই। স্বয়ম্ভুৱ মনু আৰু শতৰূপাই উপায়হীন হৈ ব্ৰহ্মাৰ ওচৰ চাপি এই সমস্যাৰ বিষয়ে বিৱৰি ক'লে। এই খবৰ পাই ব্ৰহ্মাও চিন্তাত পৰিল আৰু কি কৰিব কি নকৰিব ভাবি বহি থাকোঁতে তেওঁ নাকৰ বিন্ধাই দি এটি ক্ষুদ্ৰমান বৰাহ শিশু নিৰ্গত হ'ল। চকুৰ প্ৰচাৰতে বৰাহ শিশুটোৱে হিমালয় সদৃশ প্ৰকাণ্ড ৰূপ ধাৰণ কৰিলে। ব্ৰহ্মাই এনে অদ্ভুত ঘটনা দেখা পাই প্ৰথমে আচৰিত হ'ল যদিও সেয়া যে কেৱল বিষ্ণুৰহে মহিমা, এই কথা বুজিবলৈ তেওঁৰ বেছি পৰ নালাগিল। পৰ্বত আকাৰ দেহাৰে গলৰ কোলা নোম উৰুৱাই বৰাহে সমুদ্ৰৰ জলত ডুব দিলে আৰু খন্তেকৰ পিছতেই প্ৰকাণ্ড 2 দাঁতৰ আগেৰে ধৰি বসুমতীক জলৰ ওপৰলৈ তুলি আনিলে। সমুদ্ৰৰ তলৰ পৰা বসুমতীক তুলি লৈ অনা দেখা পাই হিৰণ্যাক্ষ নামৰ অসুৰে বৰাহক পিছে পিছে খেদি আহিল। হিৰণ্যাক্ষই বৰাহক ৰবলৈ নিৰ্দেশ দিলে যদিও বৰাহে সেই কথালৈ কৰ্ণপাতকে নকৰাত হাতত গদা লৈ পিছফালৰ পৰা তেওঁ আক্ৰমণ কৰিলে। হিৰণ্যাক্ষৰ আক্ৰমণলৈ কেৰেপকে নকৰি বৰাহে বসুমতীক আনি জলৰ ওপৰত প্ৰতিষ্ঠা কৰি খঙেৰে তালৈ উলটি চালে আৰু প্ৰতি আক্ৰমণৰ বাবে খেদা ল'লে। দুয়োৰে মাজত এক প্ৰচণ্ড যুদ্ধ আৰম্ভ হ'ল। যুদ্ধত বৰাহে হিৰণ্যাক্ষ অসুৰক বধ কৰি বসুমতীক উদ্ধাৰ কৰিলে। দৰ্শকসকল, আজি ভিডিঅ'টি ইয়াতে অন্ত পৰিল। চাই কেনে পালে আমাক কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।